নমস্কাৰ স্বাগতম জনাইছো ভিগু ব্লগছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে কুশলে আছে আৰু সুৰক্ষিত হৈ আছে তো আজিৰ ভিডিঅ'টো হৈছে এটা বিশেষ ভিডিঅ' আৰু ভিডিঅ'টো কি কৈ আছো কিন্তু তাৰ আগতে সকলোৱে মোৰ চেনেলটোত যিসকলে নতুন আহিছে সেই সকলোৱে যাতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি মোক অনুপ্ৰাণিত কৰে যেন সেয়া মই আশা কৰিছো আৰু আজিৰ ভিডিঅ'টো কি জানেনে মই কৈ আছো বৰ্তমান সিজনটো হৈছে বিয়া বৰ্তমান সিজনটো নহয় ফাগুন মাহত হয় তথাপি কিছুমানৰ মাঘ মাহত মানে কি যেতিয়া সময় টাইম হুচি মিলে গোটেইখিনি যেতিয়া মিলে তেতিয়াহে এখন বিয়া হয় আৰু বিয়া এখনত বৰ্তমান এটা প্ৰয়োজনীয় বস্তু কি হৈছে জানেনে বিয়া এখনত বৰ্তমান প্ৰয়োজনীয় বস্তু এটা হৈছে যে ফটোগ্ৰাফি আৰু ফটোগ্ৰাফিৰ কাৰণে আজিকালি বিয়াসমূহ মানে কি বেছিভাগ বিয়াতে ফটোগ্ৰাফি কৰা হয় আৰু লগতে ৱেডিং ফটোগ্ৰাফি হওক বা বিভিন্ন ধৰণৰ ফটোগ্ৰাফি কৰা হয় তো আজি মই আপোনালোকক এনেকুৱা মানে কি এটা ফটোগ্ৰাফিৰ গোষ্ঠীৰ বিষয়ে ক'বলৈ ওলাইছো আৰু দেখুৱাম সেই ফটোগ্ৰাফি গোষ্ঠীটো কি কেনেকৈ এখন বিয়া মেনেজমেণ্ট কৰে কি বস্তু আছে মানে আপোনালোকে ভিডিঅ'টো চাই এনেকুৱা পাব যে সঁচাই আচলতে মই এই ফটোগ্ৰাফি গোষ্ঠীটো বহুতখিনি মানে কি চাই বহুখিনিয়ে ভাল পাইছো গতিকে আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে মই বুজাই দিম সেই ফটোগ্ৰাফি গোষ্ঠীটো কি আৰু কেনেদৰে বস্তুবিলাক সেই কৰে মানে ঠিক কৰে বা ফটো কেনেকুৱা কোৱালিটিৰ হয় বা আপোনালোকে কেনেকৈ সেই ফটোগ্ৰাফি গোষ্ঠীটোক মাতিব পাৰিব যদি আপোনাৰ কোনোবাৰ বিয়া বা আপোনাৰ ওচৰ চুবুৰীয়া লগৰীয়া কাৰোবাৰ মুঠতে বিয়া যদি আছে কেনেকৈ সেই ফটোগ্ৰাফি গোষ্ঠীটোক মাতিব পাৰিব আৰু কেনেকৈ মানে তেওঁলোকৰ সৈতে কনসাল্ট কৰিব পাৰিব সেই গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত ক'ব লৈছো তো আহক ভিডিঅ'টো ফটোগ্ৰাফিক চেণ্টি পুনৰ এবাৰ আৰম্ভ হ'ব তো ফাৰ্ষ্ট কৈ লওঁ এই গোষ্ঠীটোৰ নাম কি এই গোষ্ঠীটোৰ নাম হৈছে RK ক্ৰিয়েশ্যন আপোনালোকে তাতে স্ক্ৰীনত নাম্বাৰ আৰু নামটো দেখিছে সেইটো হ'ল গোষ্ঠীটো আৰু নেক্সট ইয়াতে আপোনালোকে এতিয়া কি পাব মানে কি এটা ফটোশ্বুট কৰাৰ কাৰণে কি বস্তুখিনি প্ৰযোজ্য আছে সেইখিনি আপোনালোকক এতিয়া কৈ আছোঁ ইয়াতে আপোনালোকে পাব DSLR 3টা ভিডিঅ' HD কেমেৰা যিটো HD কেমেৰা সেই HD কেমেৰা দুটা থাকিব গিম্বল উইথ কেমেৰা থাকিব এটা আৰু ড্ৰোন লাগিলে ড্ৰোনো পাই যাব সাধাৰণতে বহুতো বিয়াত ড্ৰোনখন নাপায় দ্বিতীয়তে আপোনালোকে আজিকালি এটা নতুন ভাৰ্চন আহি গৈছে ডিসপ্লে টিভি মানে লাইভ কৰি থকা হয় মানে স্ক্ৰীনত আপোনালোকে সেই টিভি কেইটা দেখিছে না সেই টিভি কেইটা তাতে লাইভ কৰি থকা হয় ভিডিঅ' তাতে চাব পাৰিব তাৰপিছত ডিসপ্লে টিভি থাকিব 4টা নেক্সট পাৰ ৱেডিং ফটোশ্বুট থাকিব আৰু চিনেমেটিক ৱেডিং শ্বুট থাকিব সো এইখিনি গোটেইখিনি আপোনালোকে অতি কম বাজেটত পাব বুলি মই আশা ৰাখিম মানে কি মই ভিডিঅ'টো কৰিছো না তো মালিকে চাগে অলপ কমেই দিব পাৰে সেইকাৰণে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে গোষ্ঠীটোৰ সৈতে কণ্টেক্ট কৰক আৰু আপোনাৰ বিয়াখন চাওক কি ধুনীয়াকৈ ফটো মাৰিছে পুৰা একদম মজা ফটো হ'ব ফটো মই দুখনমান পাৰিলে দেখাম যদি মই পাৰোঁ তেতিয়াহ'লে দেখাই দিম ইয়াতে পুৰা একদম চাওক চিনেমেটিক শ্বটসমূহ সম্পূৰ্ণ ধুনীয়াকৈ কৰা হয় তো যোগাযোগ কৰিব RK ক্ৰিয়েশ্যনৰ সৈতে নাম্বাৰটো তাতে দিয়া আছে তো এইখিনিয়ে এই ৱেডিং ভিডিঅ' তো এয়া RK ক্ৰিয়েশ্যনৰ দ্বাৰা ফটোসমূহ তোলা হৈছে চাওক ফটোসমূহ কি ধুনীয়াকৈ তোলা হৈছে ৱেডিং ফটোগ্ৰাফি চ' আপোনালোকে RK ক্ৰিয়েশ্যনক যোগাযোগ কৰক এতিয়াই যদি আপোনালোকে আপোনাৰ বিয়াখনৰ কথা ভাবে তো ফটোসমূহ ইমান এটা ধুনীয়াকৈ তোলা হৈছে যাৰ কাৰণে মই আপোনালোকক এটাই মানে কি সাজেশ্যন কৰোঁ আপোনালোকে RK ক্ৰিয়েশ্যনৰ সৈতে এতিয়াই কণ্টেক্ট কৰক যদি আপোনালোকে আপোনালোকৰ বিয়াখন বা আপোনালোকৰ ওচৰ চুবুৰীয়া লগৰীয়া আলহী কাৰোবাৰ যদি বিয়া আহিছে এতিয়াই কণ্টেক্ট লগতে ডেছক্ৰিপশ্যনত সকলোখিনি লিংক দিয়া থাকিব ফেচবুক লিংক হওক নেক্সট সকলোখিনি ফোন নাম্বাৰ বা ইনষ্টাগ্ৰাম ID গোটেইখিনি দিয়া থাকিব তাত যে আপোনালোকে RK ক্ৰিয়েশ্যনৰ সৈতে কণ্টেক্ট কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যিসকল নতুন আহিছে তেওঁসকলে ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্টো কৰিবলৈ নাপাহৰিব গতিকে আগলৈ ভাল ভিডিঅ' বনাই ল'বলৈ চেষ্টা কৰি থাকিম আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ জয় অসম